দীঘলীয়াটো কল। স্বাগতম জানাইছো সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি আমাৰ বৰপাথাৰ পূবপাৰত আছে বিহু আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ পুলক নিশাচৰ। সকলোৱে চিনি পায় পুলক দাক। তো পুলক দাই পুৰা গাঁৱৰ মদাহী আমি লোকেল মদাহী এইবিলাক গান শুনিছে চাগে আপোনালোকে। যদি শুনিছে আপোনালোকে জানে পুলক নিশাচৰ দাক কেনেকুৱা মানুহজন, মানে কিমান কৰে, কিমান হ'ব পাৰে মানুহ আপোনালোকে জানে ভিডিঅ'ৰ জৰিয়তে সেইখিনি যদি চায় আৰু পুলক দাক। তো পুলক দাৰ লগতে জুই কৰোঁ জুই। এইফালে পুৰা পুলক দা আহি পাইছে, এইফালে আছে দেখা পাইছে পুলক দা পুৰা পুলক দা পুলক দা মাইনা গানটো ফালিছে, ভিগুদাৰ মাইনা। বাকী অলপ দেৰি হ'ল দিয়া নাপাবি, মানে মালৰ নিচাটো অলপ বেছি নেকি আৰু মালৰ নিচা ইমান এখন হোটেল বুলি আদালততে সোমাই পালো। জাজ সাহেবে ক'লে আৰু অৰ্ডাৰ মই আৰু লৈ পালো 1 প্লেট চিকেন, 2টা ৱাটাৰ। তাতে ৰখাই মাৰিলে পাল্লাত যদি দেখি সেইকাৰণে অলপ দিন হৈ গ'ল। বাকী আপোনালোকেতো জানি আৰু গাঁৱৰ মদাহী অলপ টাউনত যে খালে দিগদাৰ হয় নাপায় যে মালটা পুলিচ ধৰিলে আমি ফুকাই দিব নাজানো, ডাইৰেক্ট মানে ফুকোৱাতে বেছি হৈ যায়, কম খালে বেছি ওলাই যায় মানে ভিতৰত। বাকী আজি গাঁৱত পতাই শুনিবলৈ সাজু নেকি? ঘূৰণীয়াটো কমলা, দীঘলীয়াটো কল। কোন কেতিয়াৰ পৰাই কৈ আছিলো তোমাক যে কোন দিনৰ পৰাই দেখা পাই মোৰ ভাল লাগি গ'ল। গছৰ থাকে ডাল, বিচনীৰ থাকে নাল, এই ল'ৰাবিলাক এনেকুৱাই য'তে ত'তে যাকে তাকে লাগি যায় ভাল। আৰে লাগিলে মোৰ চৰম হৈ যাওঁ মই গৰম, তেনেকা কথা নকবা, তুমিয়ে মোৰ প্ৰথম মৰম। ডাকে দি গ'ল বছত মহৎ লোকে বাণী, বিশ্বাস নকৰো আজিকালি ল'ৰা, খাব আহে খালি আৰে পেইন কিলাৰ হৈছে টেবলেট বিষৰ,
কোনে কয় আমি চিনি খাওঁ আমি চিংৰা কেইটাতো খাওঁ শিখৰ না Salia!